নমস্কাৰ অসমীয়া সাহিত্যৰ ব্ৰঞ্জী সম্পূৰ্ণ সিৰিজলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম প্ৰাক-শংকৰী যুগৰ কথা আৰু এই প্ৰাক-শংকৰী যুগৰ 5 গৰাকী কবিৰ ভিতৰত হেম সৰস্বতীৰ বিষয়ে ক'বলৈ যত্ন কৰিম আজিৰ শিতানত গতিকে প্ৰশ্নসমূহলৈ যোৱাৰ আগতে অকণমান পৰিচয়মূলক টুকা দাঙি ধৰিছো চাওকচোন খ্ৰীষ্টীয় ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ মাজভাগলৈ প্ৰাক-শংকৰী যুগৰ সাহিত্যৰ সময় নিৰ্ধাৰণ কৰিব পাৰি এই সময়ৰ সাহিত্যৰাজি সংস্কৃত গ্ৰন্থৰ আলমত ছন্দবদ্ধভাৱে ৰচনা কৰা হৈছিল খ্ৰীষ্টীয় দশম দ্বাদশ শতিকাত ৰচিত বুলি অনুমান কৰা চৰ্যাপদ প্ৰাক-শংকৰী যুগৰ সৃষ্টি যদিও সাহিত্যৰ ব্ৰঞ্জীত ইয়াক প্ৰত্ন অসমীয়া সাহিত্যৰ নিদৰ্শন ৰূপেহে ধৰা হৈছে চৰ্যাপদৰ পৰৱৰ্তী চতুৰ্দশ শতিকালৈ অসমীয়া সাহিত্যৰ কোনো স্থায়ী সাহিত্যিক নিদৰ্শন পোৱা নাযায় অৱশ্যে চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ 5 গৰাকী কবিৰ হাতত উচ্চ মান বিশিষ্ট সাহিত্যৰ সৃষ্টিয়ে দ্বাদশৰ পৰা চতুৰ্দশলৈ এই 200 বছৰীয়া কালছোৱাত সাহিত্যৰ ক্ৰমাগত ৰচনাৰ সম্ভাৱনীয়তাকে সূচায় 1 নম্বৰ প্ৰশ্ন হেম সৰস্বতী কোন শতিকাৰ কবি উত্তৰ আনুমানিক ত্ৰয়োদশ শতিকাৰ 2 নম্বৰ প্ৰশ্ন হেম সৰস্বতীয়ে ৰচনা কৰা পুথি দুখন কি উত্তৰ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ কেতিয়াবা প্ৰশ্ন আহিব পাৰে অসমীয়া লিখিত সাহিত্যৰ প্ৰথম কাব্যপুথি কোনখন গতিকে আমি উত্তৰত কৈ থৈ দিম প্ৰহ্লাদ চৰিত্ৰ আৰু কবি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ হৈছে অসমীয়া লিখিত সাহিত্যৰ প্ৰথম কাব্যপুথি আপোনাৰ অতি মৰমৰ চেনেল PRD একাডেমীলৈ আপোনাক স্বাগতম জনাইছো চেনেলটো ছাবস্ক্ৰাইব কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে পলম নকৰি সোনকালে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল চিহ্নটো টিপি লাইক এটা কৰি দিয়ে যেন ছাবস্ক্ৰাইব কৰিলে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ আপোনাৰ সুবিধা হ'ব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ আহকচোন এতিয়া ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আমি যাওঁ 3 নম্বৰ প্ৰশ্ন হেম সৰস্বতীয়ে পৃষ্ঠপোষকতা লাভ কৰা ৰজাজন কোন আছিল উত্তৰ কমতাধিপতি দুৰ্লভ নাৰায়ণ 4 নম্বৰ প্ৰশ্ন ত্ৰয়োদশ পঞ্চদশ শতিকাৰ ভিতৰত দুজন দুৰ্লভ নামৰ ৰজাই ৰাজত্ব কৰা বুলি ক'ত কোৱা হৈছে উত্তৰ চৰিত পুথিত এজন শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰৰ সমসাময়িক আৰু আনজন কোচ ৰজা বিশ্বসিংহৰ অভ্যুত্থানৰ সমসাময়িক 5 নম্বৰ প্ৰশ্ন হেম সৰস্বতীৰ পিতৃৰ নাম কি উত্তৰ ৰুদ্ৰ সৰস্বতী আৰু এওঁ সংস্কৃতজ্ঞ আছিল 6 নম্বৰ প্ৰশ্ন হেম সৰস্বতীয়ে ৰচনা কৰা প্ৰহ্লাদ চৰিত্ৰ কাব্যপুথিখন কিমান পদযুক্ত উত্তৰ 100 পদযুক্ত 7 নম্বৰ প্ৰশ্ন প্ৰহ্লাদ চৰিত্ৰ কোনে কেতিয়া সম্পাদনা কৰি উলিয়াইছে উত্তৰ কালিৰাম মেধিয়ে 1923 চনত 8 নম্বৰ প্ৰশ্ন হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰৰ বিষয়বস্তু ক'ৰ পৰা সংগ্ৰহ কৰিছে উত্তৰ বামন পুৰাণৰ পৰা অৱশ্যে প্ৰচলিত বামন পুৰাণত বিষ্ণুৰ নৰসিংহ অৱতাৰ আৰু শিশু প্ৰহ্লাদৰ বিষ্ণু ভক্তিৰ বিৱৰণ নাই হয়তো তদানীন্তন সময়ত বামন পুৰাণ আখ্যান বিশিষ্ট আছিল কোনো কোনো পণ্ডিতৰ মতে বামন পুৰাণ নামে এখন মহাপুৰাণ আছিল যি সম্পূৰ্ণই লুপ্ত হ'ল সম্প্ৰতি প্ৰচলিত বামন পুৰাণ এখন উপপুৰাণহে মাত্ৰ 9 নম্বৰ প্ৰশ্ন প্ৰহ্লাদ চৰিত্ৰ কোন শ্ৰেণীৰ কাব্য উত্তৰ বৰ্ণনাত্মক শ্ৰেণীৰ আৰু কেতিয়াবা পুথিখনৰ কলেবৰৰ কথা সুধিলে মনত থাকিব আপোনালোকৰ নিশ্চয় এই লিখি দিছোঁ ইয়াতে যে পুথিখনৰ কলেবৰ সৰু 10 নম্বৰ প্ৰশ্ন প্ৰহ্লাদ চৰিত্ৰ পুথিখনত শব্দৰ আদি যুক্ত ব্যঞ্জন সাধাৰণতে কিমানটা ব্যঞ্জনলৈ ৰূপান্তৰ ঘটিছে উত্তৰ এটা 11 নম্বৰটো আচলতে প্ৰশ্ন নহয় মনত ৰাখিবৰ বাবে দিছোঁ সেইটো হৈছে মই লিখি দিছোঁ ইয়াতে ৰৰ ঠাইত ল দন্ত শৰ ঠাইত বা তালব্য শৰ ঠাইত খ ওকাৰৰ ঠাইত উকাৰ অৰ ঠাইত ও স্নৰ ঠাইত ষ্ট সঘনে দেখা পোৱা যায় মানে প্ৰহ্লাদ চৰিত্ৰ পুথিখনত এই ৰৰ ঠাইত ল হৰ ঠাইত খ ওৰ ঠাইত উ অৰ ঠাইত ও স্নৰ ঠাইত ষ্ট দেখা পোৱা যায় গতিকে কেতিয়াবা পৰীক্ষাত সুধি দিব পাৰে যে প্ৰহ্লাদ চৰিত্ৰ পুথিখনত ৰৰ ঠাইত কবিয়ে কি লিখিছিল এনেকুৱা হয়তো প্ৰশ্ন আহিব পাৰে গতিকে যিহেতু হেম সৰস্বতীৰ গতি কথাখিনি এই ভিডিঅ'টোত পাব গতিকে প্ৰথমৰ পৰা আৰম্ভ কৰি শেষলৈকে দিবলৈ চেষ্টা কৰিছোঁ সকলো প্ৰশ্নৰ উত্তৰ গতিকে এইখিনিও দি থৈ দিলোঁ আপোনালোকৰ কামত আহিব বুলি 12 নম্বৰ প্ৰশ্ন বৈষ্ণৱ ধৰ্মৰ প্ৰথম পুথি বুলি প্ৰহ্লাদ চৰিত্ৰক কোনে কৈছিল বৈষ্ণৱ ধৰ্মৰ প্ৰথম পুথি বুলি প্ৰহ্লাদ চৰিত্ৰক কোনে কৈছিল ইয়াতে ক আছে শংকৰদেৱ খ আছে কালিৰাম মেধি গ আছে মাধৱদেৱ খ আছে বাণীকান্ত কাকতি আৰু উত্তৰটো হ'ব খ কালিৰাম মেধিয়ে কৈছিলে 13 নম্বৰ প্ৰশ্ন হৰগৌৰী সংবাদত কোন কোন পুথিৰ প্ৰভাৱ
দেখা পোৱা যায়? উত্তৰ কুমাৰ সম্ভৱম আৰু কালিকা পুৰাণৰ। আৰু আপোনালোকে নিশ্চয় জানেই কুমাৰ সম্ভৱম কাৰ ৰচনা? কালিদাসৰ, মহাকবি কালিদাসৰ। 14 নম্বৰ প্ৰশ্নটো সঘনে আহি থকা দেখা যায় যে হৰগৌৰী সংবাদ কবিৰ কোন সময়ৰ ৰচনা? উত্তৰ পৈণত বা পৰিণত বয়সৰ। আৰু এই পৰিণত বয়সৰ ৰচনাৰ বাবেই কাব্য পুথিখনত কবিত্ব গুণৰ পৰিচয় ভালদৰে পোৱা যায়। 15 নম্বৰ প্ৰশ্ন, দান্ত ভাংগা সৰ্পৰ ফেপনি মাত্ৰ সাৰ বাক্যশাৰী হ'ল? ক হৰগৌৰী সংবাদ, খ প্ৰহ্লাদ চৰিত্ৰ, গ বামন পুৰাণ, খ জনপৰ্ব। উত্তৰ খ প্ৰহ্লাদ চৰিত্ৰৰ। 16 নম্বৰ প্ৰশ্ন, হেম সৰস্বতীৰ হেমন্ত অন্য এটা নাম বুলি কোনখন গ্ৰন্থত লিখা আছে? ক প্ৰহ্লাদ চৰিত, খ হৰগৌৰী সংবাদ, গ চৰিত পুথি, ঘ পুৰণি অসম বুৰঞ্জী। উত্তৰ খ হৰগৌৰী সংবাদ। 17 নম্বৰ প্ৰশ্ন, হেম সৰস্বতীৰ কোনখন পুথি অপ্ৰকাশিত? ক হৰগৌৰী সংবাদ, খ প্ৰহ্লাদ চৰিত্ৰ, গ দুয়োখন, খ এখনো নহয়। উত্তৰ ক হৰগৌৰী সংবাদ। 18 নম্বৰ প্ৰশ্ন, মাধৱেশে পিতা মাতা মাধৱেশে প্ৰাণ, মাধৱত পৰে কোন বন্ধু আছে টান বাক্যশাৰী কোনখন পুথিৰ? উত্তৰ প্ৰহ্লাদ চৰিত্ৰ। 19 নম্বৰ প্ৰশ্ন, মোহৰ বংশত উপজিল ধূমকেতু কোনখন পুথিৰ বাক্য? উত্তৰ প্ৰহ্লাদ চৰিত্ৰ। অসমীয়া সাহিত্যৰ বুৰঞ্জী সম্পূৰ্ণ চিৰিজ শিতানৰ আজিৰ শেষৰটো প্ৰশ্ন 20 নম্বৰ, হৰি যাক ৰক্ষা কৰে মাৰে তাক কোনে কোনখন পুথিৰ বাক্য? উত্তৰ প্ৰহ্লাদ চৰিত। আপোনালোকে চাই থাকিব আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল PRD একাডেমি। তেতিয়ালৈকে আমি আপোনালোকক সকলো বিষয়ৰে, অসমীয়া সাহিত্যৰ সকলো বিষয়ৰে আৰম্ভৰ পৰা আৰম্ভ কৰি একোটা দিশৰ সম্যক ধাৰণা এটা ধাৰণ কৰাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকিব PRD একাডেমি চেনেলটো। আৰু সদায় কোৱাৰ দৰে এটা কথাই ক'ম, ভালে থাকক, কুশলে থাকক, শান্তিত থাকক, পশু পক্ষী আৰু শিশুক মৰম কৰক। ধন্যবাদ। এই ভিডিঅ'টোৰ উপৰিও আৰু অধিক জানিবলৈ অথবা আপোনাৰ কিবা প্ৰশ্ন থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব। আমি আপোনাৰ সহায়তা কৰিবলৈ সদায় প্ৰস্তুত থাকিম। আমাৰ ফোন নম্বৰ, ইমেইল, ফেচবুক আৰু ইনষ্টাগ্ৰামৰ সকলো লিংক ইয়াতে দিয়া হৈছে। ধন্যবাদ।